কবিতা এটি আগবঢ়াইছোঁ। কবিতাটিৰ নাম দৰমহা। কবিতাটি যিসকল লোকে দৰমহা নোহোৱাকৈ বা দৰমহাৰ পৰা বঞ্চিত হৈ চাকৰি কৰি আছে তেওঁলোকৰ নামত উচৰ্গা কৰা হৈছে। দৰমহা আহিবিচোন, ৰণ বুলি দুয়োটা বৰ আকুৰ গুজো, সিহঁত হেনো একোলেন যায়। ৰাজা হেপিহঁতক যোৱা দেখিছে যে। দৰমহা প্ৰতি মাহে সপোন দেখে মালতীয়ে, সেন্দুৰৰ টেমাটো খালী হলেই তাইৰ হেনো বুকুখন কঁপি উঠে। সন্ধিয়াৰ বগলী জাকে মাৰ লখিমী বোৱাৰীজনীক মাকৰ ঘৰলৈ হাত বাউল দিয়ে। আখলৰ জুইকুৰাত বিয়াৰ দিনৰ প্ৰতিশ্ৰুতিবোৰ উপলুঙা হৈ ঘূৰি ফুৰে। ডগমগীয়া ফুটটোৱে সেউতা ফালি গতি কৰে পোহৰৰ দিশে। দৰমহা ৰণ বুলিয়ে মই পেটত বন্ধা গামোচাখন তলত বান্ধিবলৈ কয়। কঁকালটো যে ভাঙি গৈছে সিহঁতে নেজানে। দৰমহা ৰাজা হেপিৰ খেলা গাড়ীকেইখন ৰণ বুলিয়ে লিৰিকি বিদাৰি চাই। পাপাকে হেনো কয় তহঁতৰ বাপেৰৰ অকাত নাই। দুয়ো আহি মোক সোধে, দেউতা অকাত মানে কি? মই থতমত খাই কলো, গাড়ীৰ নামো মইনাহঁত। সিহঁতৰো গাড়ী খেলিবলৈ মন যায় অ দৰমহা। বাঁহৰ গাঁঠিৰ চকা লগোৱা গাড়ীখনত ৰণ বুলি এতিয়া বৰ ব্যস্ত। চৌধুৰী ইঞ্জিনিয়াৰৰ বাৰীৰ পৰা 3 পাপ ভলুকা বাঁহ আনিছিলো হাজিৰাত কাটি। গাড়ীখনত সিহঁতে নিজেই নাম দি লৈছে অকাত কাৰ। ঢেকুনাৰ টুকুৰাটোত নামটো বৰ জিলিকিছে। পিছফালেও লিখি লৈছে ৰণ বুলি এক্সপ্ৰেছ। ৰণ উঠে বুলিয়ে টানে, বুলি উঠে ৰণে। ৰাজা হেপি দুয়োটাকে গাড়ীখন লাগে। সিহঁত দুয়োটা বৰ আকুৰ গোজ। আহঁতৰ দলখন এতিয়া উদুলি মুদুলি। ৰণ গুণু, ধুনু কুকি, নানু হিমু, তন্দ্ৰালি পুলপুলি সকলোৰে গাড়ী। সিহঁতে লগ হৈ খেলে একেলগে। এচেং চেং গৌৰা আমাৰ গাড়ী দৌৰা। সিহঁতৰ ফূৰ্তিত মনটো দো খাই যায় অ দৰমহা। মোৰ সেই প্ৰিয় কবিতা ফাঁকি আপোনা আপুনি ওলাই আহে। আহঁত তলৰ এই জাক শিশুই জীৱনৰ বাটে বাটে পলাশ ফুলাব। ব্যাধিগ্ৰস্ত এই সমাজত মানৱতাৰ জয়গান গাব। ব্যাধিগ্ৰস্ত মানুহবোৰক পোহৰ দেখুৱাই নিব। দৰমহা কেতিয়াকৈ আহিবি বাৰু? এইবাৰ আমাৰ স্কুলৰ গোটেই কেইজনে পাছ কৰিছে। সকলোৱে মিলি মোক এখন নতুনকৈ গামোচা দিছে ডিঙিত। পুৰণিখন ৰণ বুলি এক্সপ্ৰেছত লগাই দিছো। সিহঁতৰ হাত দুখন বৰ কোমল অ দৰমহা। দৰমহা আহিবিচোন, আমি সকলোৱে মিলি মেলা পাতিছো ডাঙৰকৈ। সকলোৰে উখল মাখল লাগিছে চাৰিওফালে। কিনাবোৰে কিনিয়ে আছে। পিতল পানী চৰোৱা আজু ককাৰ দিনৰ শোকাটো হেপিহঁতৰ পাপাকে কিনিছে। শোকাবাৰলৈ হেনো আৰু যাব নেলাগে। পুৰাতন বানবাতিটো মাকে। তেওঁলোক নেদেখা হোৱালৈ মালতীয়ে সেৱা জনাই থাকিল। লাৰুৱা গোসাঁইটোৱে কি জানিবা বেয়া পাই। আটোম টোকাৰিকৈ ৰখা লাৰুৱা গোসাঁইৰ বানবাতিটো আজু ককাৰ দিনৰেই সংস্কৃতি। হওক দিয়া, ৰণ বুলি এইবাৰ একোলেন যাব।
ধন্যবাদ।